ৰাতিপুৱাই পুৱাই এই চৰাইজনী আমাৰ বেলগছ ডালৰ পৰা ওপৰৰ পৰা সৰি পৰিছে। আৰু আচলতে কিমানটা বজাত পৰিছে আমি নাজানো। মিভুৱে দেখা পালে আৰু দেখা পাই সি দেউতাকক মানে লগত লৈ গৈ দেখুৱালে যে আহাচোন আহা, ইয়াতে এটা চৰাই পৰিছে। আচলতে যোৱাকালি ৰাতি বহুতেই বতাহ দিছিলে, যাৰ ফলত সিহঁতৰ মানে ঘৰটো ভাঙি গ'ল আৰু মানে এই চৰাইজনী তলত পৰি গ'ল। চাওকচোন, আৰু ইমান ঠাণ্ডা পাইছে আহি পেলাই, আৰু মিভুৱে মানে ঠাণ্ডা থাকিবৰ কাৰণে এনেদৰে খেৰবোৰ আনি দিছে। তাৰপাছত মই তাক ক'লোঁ যে তুমি সেনেকৈ নহয়, অকণমান মোক খেৰ আকৌ আনি দিয়া, আৰু মই খুব ধুনীয়াকৈ এটা টাবত সেই খেৰবোৰ দি দিলোঁ আৰু চৰাইজনী ইয়াতে দি দিলোঁ। আৰু তাৰ পাছত আমি চৰাইজনীক বাৰাণ্ডালৈ লৈ গ'লোঁ, য'ত মানে ঠাণ্ডা একেবাৰে কম আছিল। আৰু চাওকচোন, একেবাৰে পানীও খাব নাজানে মানে চৰাইজনীয়ে। কিমান মৰম লগা এই কপৌ চৰাইজনী।